দৰে ঘুমে থাকা উঠলি না ও তাড়াতাড়ি উঠ এ হ'ব দে মাই কিমান আৰু হেকেতে কথাকে বকি থাকা হয় নেকি মই ভাল কৰিলিও বেয়া ন মই মূল্যই নাই এখন ঘৰত দেহৰ মানুহ কাম কৰি খাবা দিছি আৰু তই ঘুমে খাবি নেকি কি কয় তই মই দেখোন বহি খাওঁ ক'ত ঘুমে খাওঁ কপাল মই তোক কিষানে জন্ম দিলো যি দিছে ভালে দিছে দে কি কন বিগুটি হোৱা চলিয়াই যি চলি তোৰাই চলি দে বেটাৰে টকাৰ ভিতৰতে কিমান খাবি অলপো তই লাজ নাপা কবাত কিবা কাম চাম কৰিব যাগে মাই কিনো কয় তই মই চাকৰি কৰিম কাম কিয় কৰিব যাম কাম কৰিলে নিজৰ ষ্টেটাছটোই নাথাকিব দেখো এই গোটাই ষ্টেটাছ পালাতো মাই 7 দিন পিছত চাকৰি পোৱাৰ পিছত ৰাজনীতিৰ বহিব মই তই নদী তই টেনশ্যনে নলবি ঠিক চলে যা তই আৰু চাকৰি কৰিবি এতিয়া দিনত নিজে কৰি খাব লাগব যা বাপেৰে হাতে চাকৰি দিলে এজনটো 10টা পোষ্ট উল্লি 1000 টাকা এপ্লাই কৰব আৰু চাকৰি পাবি তই চাকৰিত ধান্দা আৰু কিবা বেলেগ কামতে লাগ কৰিব নৰদে মোক নিলেখান নকবি আমি ঘুমে বহি খাব লাগে যা ওলাই যা ঘৰৰ পৰা মাই কিনো কয় নিলেখান মই হলি ওলাই চলে যাব নৰদে কতো মই ঘুমাও অলপমান মোৰ কপাল কি চলি জন্ম দিলো এইটো তই ওলাই যা মোৰ ঘৰৰ পৰা যে ইনাক গেলে কাম নাপা তই মোৰ ঘৰত নাইবি বানি নাম তই ওলাই যা আনকে ঘুলতে চাৰিত পানাংগে মাই হেনাই কিয় কৰাই মোক নাযাবাই মই কতো যাবাই লাগব তই নহয় তোক সুচৰে বাই কৰি দিম আৰু যে ইনাক গেলে কাম নাপা তই সিনাক গেলে এখন ঘৰত থৈ নিবি যা বুলি কৈছ না যা আর পৰাই হ'ব দে তে মাই যাওঁ দে তই মোক আজিকালি বুজি নাপালি মই নাও দে তই কাম নাপাক লাগি এখন ঘৰত যা মৰণ ন কাম পোৱাৰ পিছতে তই ঘূৰি আহিবি খুঁটে শুনাচোন এবাগে কিয়ে বাছা কান্দি কি আছা খুঁটে নকপাদা মোৰ দুখৰ কাহিনী মই ঘৰৰ পৰা ওলাই এবাৰ 2 দিন হলা কিন্তু কাম চামো পোৱা নাই ক'তো থাকিবও পোৱা নাই মই গাছৰ তলতে বহি আছো 2 দিনে এটি বাছা কিনো কয় সেনেকে কলি দুখ লাগে ৰ যোৱা আমাৰ ঘৰকে যাও কিবা এটা কাম কৰবি পইচা অলপ দিমা তোক বলা তে খুঁটে তুই আমাৰ ঘৰ দে খুঁটে বৰ ধুনীয়া ঘৰ তোক ঘৰ চাবা মাতো নাই তোক কাম কৰিবা মাতছো খুঁটে ক'ত কাম আছে ক মই এতিয়া কৰি দিম ঘৰৰ পিছফালে যাই পেলাই তাতে এটা নালা আছে যা সেইটোতে চাফা কৰি দিকে নালৰ বুঢ়াৰ কাম নাপলাক বিচাৰি পেলাই যাও বলা খুঁটে খুঁটে ক'ত কাম হৈছে পইচাটো দিয়া মই যাওঁ কি চাফা কৰিলি এই নামন টাইমতে খুঁটে তুমি নাজনিবা দা মই আল্ট্ৰা প্ৰ নেক্সট লেভেলৰ মানুহ বাপা ইংলে আৰু কি লেভেল নাই এতিয়া মোক তাড়াতাড়ি পইচাটো দিয়া মই যাওঁ হলো 500 টকা দিছো যা ইয়াতকৈ আৰু বেছি নেদাও তোক হ'ব দা খুঁটে মোক এটা বেছি নালগেও দা মই কিবা চলিব পাৰিলি হয় দা খুঁটে মই যাওঁ দা যা বাপু আজি বুঢ়াক নাপলে যে কি হ'ল মোৰ আজি কিবা কৈ 2 দিনৰ মূৰত বুঢ়াৰ পইচা কেইটাৰ কাৰণে ভাড়া ঘৰ এটা ল'ব পাৰিছো আয়া হাত ভৰি দুখন কি বিয়েছি বালবোৰৰ আৰু কাম বেছি নাপলাক সেই নালাটো চাফা কৰিব দিছি মোক বাদ দি যি হৈছে দে ভাগাৰ লাগছি ঘুমাই যাওঁ শান্তি মতে গম্বাও নেদা নেকি চাই বদল নেকি নাই কোনি এনেকা এটা ভৰি চাই কোনি আছা ওলাই মেক্সাই খা কি বস্তু এইটো মাই মই মৰলো মোক খুঁটে দিলে কোনোবাই পাছ মোক মই চেচ হৈ আজি গেলো মই মোক খালা কোনোবা এবাগে ৰবক মই দৰ্জাখন খুলি দিওঁ মোৰ শুনা মোৱাটো দেখোন নাই মাই মই গুচি আহিলো ঘৰক মই নৰো থাকবে বাছা ভিতৰক লাগি সুখে কিনে কেনাই দেখা আছে চলটো ক'ত আছিলে তই ইমান দিন সুখে কিনে কেনাই চেল্লাতে পৰা আনিছা কেনে সুখ নাজাকনি আনি গৈছে ক'ৰবাত কিবা খাবা চাবা পাইছা না খোৱাটো হ'ব মই বাহিৰতে থাকিলো কিন্তু কালি যি ঘটনা হৈছে মই সেইকাৰণে ঘৰক দাউৰি মাৰিছো আগে কি হৈছিলে বাছা তোৰ নকবি দে মাই মোৰ দুখৰ কাহিনী কালি বাছা ভাড়া ঘৰত এটা ভূত ওলছিল মোক থাকিব দিয়া নাই ৰাতি মই তাৰ পৰা সেনাখনে পলাইছো কিবা কৈ দুখীয়া বস্তু মাই মই তাৰ পৰা যি পলাইছো আতে আহি পেলাই ৰখলো আজিৰ পৰাই মই ককো নাযাওঁ মাই তই মোক খেদিলেও মই ককো নাযাওঁ লাগে মই ফোনৰ দোকানৰ কাষতে এখন তৰকাৰীৰ দোকান দি পেলাই থাকিম এতে হ'ব দে তোক মই আৰু ককো নপঠাও মই খং উঠে কৈছিলো তই যিন গুচি যাবি মই ভাবাই নাছিলো তই যোৱাৰ পাছত মই কিমান কান্দছি জানা না তই যিন এটা কাম কৰিব খুজিছা মোৰ শুনি পেলাই ভাল লাগছি দেচোন হ'ব দে মাই মই আৰু ভাল হ'ম দে আগৰ দৰে আকৌ নাটকো দে আৰু মই ঘুমাই পেলাই কিবা হ'লেও কৰি খাম দে মই এইটোৱে মোৰ ভাল চলি মই তোক এনে হয় বিচাৰিছিলো
যৌ বাছা কিবা এটা খাই লৈ ভোক লাগছি তোৰ অ যৌ মাই